Hey guys, welcome back my another blog আৰু আপোনালোকে চাই আছে মিষ্টাৰ এমএছ ব্লগ। আজি আমাৰ ভিডিঅ' আমাৰ মিনি ব্লগ আজি পুৰা মজাদাৰ হনে হ'ব গৈ আছে। তো আপোনালোকক মই দেখাব খুজিছোঁ এইটো আমাৰ গুৱাহাটীতে থকা তাজমহল। তাজমহলৰ আমি এইটো বেক চাইড ফ্ৰণ্ট চাইডটো দেখাই এতিয়া তাজমহলটো দেখাইছোঁ। বুজিবলৈ কেনেকুৱা ধুনীয়া একদম মানে যেন অৰিজিনেল লাগিছে যেন এইটো আগ্ৰাত থকা তাজমহলটোৱে যেন কিন্তু এইটো আগ্ৰাত তাজমহলটো নহয়, এইটো আমাৰ গুৱাহাটী শিশুগুৰি অঞ্চলত থকা মিনি তাজমহল। এইটো চব চেঞ্জি তেনেকুৱা লাগিছে কিন্তু মানুহ বহুত মানুহ আহে সিহঁতে টিকেটৰ একো ব্যৱস্থা নাই কিন্তু ফ্ৰী দৰ্জা এখন খোলা থাকে কিন্তু মানুহবিলাক আহে আৰু অজু চজু কৰি কিনে ভিতৰতো যায় মানুহ যাই কিনে আজি কিবা বাহিৰত কেণ্ডেল জ্বলাইছে কিছুমান কিবা কেণ্ডেল জ্বলাই মাজাৰ এইখন ইয়াৰে অঞ্চলৰ সৰু কোনো ল'ৰা ছোৱালীবিলাকে ইয়াতে খেলা ধূলা কৰি থাকে। ইপিনে এটা ৰাস্তা আছিলে এইটো বাইলেনটো কিন্তু বাইলেনটো এতিয়া বন্ধ আছে। এইটো কিহৰ কাৰণে বা বন্ধ ৰাখিছে এইটো তেওঁলোকে জানিব। চাব বাচ্চাবিলাকে খেলিও আছে আৰু এইবিলাক আগ্ৰা তাজমহল মানুহ বহুত আছে কিন্তু ইয়াতে আজি ক'ৰ পৰা আহিছে এইবিলাক মানুহবিলাকৰ পৰা অলপমান কিবা অলপ পৰামৰ্শ লওঁ নেকি কেনেকুৱা লাগিলে এইটো। মাজে ময়ো এইটো ফোনটোৰ কেমেৰাটো অ'পেন কৰি চেল্ফি কেমেৰা মাজে মই অলপমান প'জ দিব চেষ্টা কৰিলোঁ। এই আদু আছে পিছফালে এইটো অলপ ওখ আছে জেগাখিনি য'ত বনাইছে এইটো তাজমহলটো অলপ জেগাটো ওখ আছে কিন্তু তলত ডাউন বহুত কিন্তু ইয়াতে পানীখিনি নহয় ইমান এই কেতিয়াবা হৈ যোৱাবাৰ ডাঙৰ বানপানী ইয়াতে হৈছে আৰু মই প'জ দিলোঁ আৰু কি কৰিম। ভালে লাগিছে কিন্তু আহি কিনে তো আপোনালোকে আহিব পাৰে ইয়াতে মাজে মানে ঘূৰা হিচাপত ইয়াতে আহি আকৌ ব্ৰিটিছৰ কাৰণে নহয় কলাক্ষেত্ৰ হওক চায়েন্স মিউজিয়াম হওক ক'ৰবাত যোৱাৰ কাৰণে আহিব পাৰে কিন্তু অকল এইটো চাব লগা বেলেগ একো নাই অকল তাজমহলটোৱে পাব এই মানে বাহিৰৰ পৰাই মানে আগ্ৰা মজাটো ইয়াতে ল'ব পাৰে কিন্তু ইমান নহয়। আগ্ৰাটো আগ্ৰাই হয় দেচোন কিন্তু গৈ পোৱা নাই বাৰু যাম কেতিয়াবালৈকে যদি চান্স পাওঁ যদি টিকেটৰ অফাৰ চফাৰ কৰি যাব লাগিব আৰু ইয়াতো এইটো হাঁহি আছে এনি টাইম হেডফোন লগাই কিনে অলপ প'জ দিব চেষ্টা কৰি আছোঁ। কেমেৰাটো চাই অলপ জুম কৰি দেখাম বুলি ভাবিছিলোঁ আমাৰ এই ফোনত কথা পাতি